নমস্কাৰ প্ৰিয় দৰ্শক, আজি ভিডিঅ'টোৰ আৰম্ভণিতে মই আমাৰ পাহাৰীয়া অঞ্চলৰ খেতিৰ কিছু অংশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এইবোৰ মাৰ যত্নতে আচলতে লহপহকৈ বাঢ়ি আহিছে। আজি মই ভাবিছোঁ তিতাকেৰেলা পাতৰ খাৰণী এখনকে বনাওঁ আৰু সেয়েহে মাক মই তিতাকেৰেলাৰ কোমল পাত ছিঙিবলৈ লগাই দিছোঁ। পাতখিনি মই ধুই পখালি আনিলোঁ, এতিয়া কাটি ল'ম ভালদৰে। যিহেতুকে তিতা কেৰেলাৰ পাত আৰু সেয়েহে ইয়াত তিতা অকণমান থাকিবই, আৰু সেই তিতাখিনি গুচাবলৈ আপোনালোকে অকণমান পানীত মোহাৰি তিতাখিনি গুচাব পাৰিব। আৰু মই অৱশ্যে তেনেকুৱা নকৰিলোঁ, ডাইৰেক্ট ধুই আনি কাটি দিলোঁ। তিনিটা অকণি কেৰেলাও লাগিছিল, সেইকেইটাও মই ইয়াতে কাটি একেলগে দি দিম। পিঁয়াজ এটা আৰু 3টা জলকীয়াও লৈ লৈছোঁ কাটি। এতিয়া মই এটা কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত মই সৰিয়হৰ তেল অকণমান দি দিম। তেলখিনি ভালদৰে গৰম হৈ উঠাত মই তাত কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনিও একেলগে দি দিছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি ৰংচোৱা হোৱালৈকে মই ভালদৰে ভাজি ল'ম। এয়া পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে ভাজ খাই ৰংচোৱা হৈ উঠিছে। এতিয়া মই ইয়াত কাটি থোৱা তিতাকেৰেলাৰ পাতখিনি দি দিম। দেখিবলৈ বহুত বেছি যেন লাগিছে, কিন্তু কমিয়ে যাব শেষ পালে। আৰু মই ক'ব নোৱাৰাকৈ মায়ে 2টামান তিয়হৰ কোমলীয়া পাতো একেলগে কাটি ছিঙি দিছিলে, আৰু মই সেইটো কাটোতেহে গম পালোঁ। এতিয়া আটাইখিনি বস্তু মই ভালদৰে তল ওপৰ কৰি দিম এখন হেতাৰে। ই এখন থলুৱা ব্যঞ্জন, আৰু আমাৰ অসমৰ গ্ৰাম্য অঞ্চলবোৰতহে আচলতে ইয়াৰ সোৱাদভাগ পোৱা যায়। আমাৰ দৰে আপোনালোকেও কেতিয়াবা বনাই খাইছেনে? যদি খাইছে কমেণ্ট কৰি জনাবচোন। এতিয়া মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ। আৰু এতিয়া লাগিব অকণমান ভাত, আৰু মই ইয়াত ঠাণ্ডা ভাত লৈ লৈছোঁ। আপুনি গৰম ভাতো ল'ব পাৰে, ইয়াৰ কোনো কথা নাই। যদি ভাত দিয়ে তেতিয়াহ'লে খাবলৈ ভাল হয় আৰু খাৰণীখন। আৰু এতিয়া মই ভাতখিনি দি ভালদৰে অলপমান ভাজি ল'ম, তেতিয়াহে আৰু ভাল লগা হ'ব খাবলৈ। এই খাৰণীখন হেনো আমাৰ আইতাই মাহঁতক বনাই খুৱাইছিল প্ৰায়ভাগে, আৰু সেয়ে মায়ে সেই স্মৃতি সুঁৱৰি আজিকালি বনায়, আৰু ময়ো মাৰ পৰাই শিকি লৈছোঁ। এতিয়া মই দিম অকণমান আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্টটো মই মোৰ ফালৰ পৰাই দিছোঁ। আচলতে ইয়াত পিঁয়াজ আৰু আদা নহৰু এইবোৰ একো নিদিলেও হয়, যিহেতু খাৰণী খাবলৈতো এনেও সোৱাদ লগাই হয়। আৰু দি দিম ইয়াতে অকণমান খাৰ। মই ইয়াত কলা খাৰ এইটো ব্যৱহাৰ কৰিছোঁ, আৰু আপোনাৰ ওচৰত নাই যদি আপুনি অকণমান ছ'ডাও দি দিব পাৰে। গতিকে খাৰৰ আঞ্জাত এইটো যিহেতু খাৰটো লাগিবই, গতিকে খাৰ যিকোনো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া লাগিব অকণমান পানী, আৰু মই ইয়াত অকণমান পানী দি দিছোঁ আৰু ভালদৰে লৰচৰ কৰি দিছোঁ। এতিয়া মই মধ্যমীয়া জুইত 10 মিনিটৰ বাবে ঢাকোনেৰে ঢাকি ৰাখি দিম। 10 মিনিটৰ পিছত ঢাকোন গুচাই মই দেখিলোঁ পানীখিনি প্ৰায় শুহি গৈছে। ইয়াত মই অকণমান ৰংটো ভাল আহিবৰ বাবে অকণমান হালধিও দি দিছিলোঁ, আৰু সেইখিনি আপোনালোকক মোৰ দেখুওৱা নহ'ল। আচলতে খাৰৰ আঞ্জাত হালধি নিদিয়ে যে, সেইটো বাবে মই নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত ৰংটো ভাল হ'বৰ বাবে দি দিলোঁ। এয়া আমাৰ তিতাকেৰেলা পাতৰ খাৰণী ৰেডি হৈ গ'ল। আপুনিও এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, আৰু কেনে পায় মোক কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবচোন, মোৰো ভাল লাগিব আৰু কাম কৰিবলৈ মই আগ্ৰহী হ'ম। এই ভিডিঅ'টো শ্বেয়াৰো কৰি দিব, আৰু আপোনাৰ অনুভৱবোৰ কমেণ্ট বক্সত জনাব। তেন্তে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ মাজেৰে। আজিলৈ আহিছোঁ, বাই বাই।